এই ইউটিউব চেনেল আসামিজ টেকন'জ্ঞানলৈ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম এটা অতি আশ্চৰ্যপূৰ্ণ এটা বৰ্তমান টেকন'লজি, যিবোৰ চেঞ্চৰৰ যোগেদি হয়। বৰ্তমান তাজমহল যি চাহজাহানে সলাইছিলে মুমতাজৰ স্মৃতিত, তাজমহলৰ টেকন'লজি আধাৰত বৰ্তমান শ্বপিং মলতেই হওক বা আপোনাৰ চিনেমা হলতেই হওক বা বিভিন্ন ডিলাৰসমূহতেই হওক, টয়লেটত বা বিভিন্ন কামত ইউজ কৰে সেই চেঞ্চৰ। আমি হাতখন দিলেই যদি পানী ওলায়, একো কৰিব নালাগে, অট'মেটিকেলি পানী ওলায়। ঠিক সেইদৰে আমাৰ ড্ৰায়াৰ আছে, ৱাটাৰ ড্ৰায়াৰ। চ' হাতখন দি দিলে আমি কিবা টয়লেটৰ পৰা গৈ হাতখন যদি আমি শুকাব হয়, তাত পাতি দিলে অট'মেটিকেলি হাৱা আহি আমাৰ হাত শুকুৱাই দিয়ে। গতিকে সেই প্ৰযুক্তিসমূহৰ কিছুমান কিছুমান প্ৰযুক্তি আলোচনা কৰিম। তাৰ এপ্লিকেশ্যন আমি চাম, কেনেদৰে চাম। গতিকে বন্ধুসকলৰ ভিডিঅ'টো অকণো স্কিপ নকৰিব, সকলোৱে চাব শেষলৈকে। আৰু যদি ভাল লাগে সকলোৱে এই ভিডিঅ'ত লাইক কৰিব, শ্বেয়াৰ কৰিব, ভিডিঅ'ৰ ওপৰত কমেণ্ট কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। এইটো হৈছে মই যেতিয়া তাত টয়লেটত গৈছিলোঁ, তাত যদি ইয়াত আপুনি প্ৰস্ৰাৱ কৰে, নিজে পানী আহি যাব, নিজেই অট'মেটিকেলি প্ৰস্ৰাৱ কৰাৰ পিছত পানীয়ে চাফা কৰিব। ত' কোম্পানী হয়। আৰু ইয়াত যদি আপোনাৰ যদি হাতখন দিয়ে, মুখখন দিলে কি হয়, চেঞ্চৰ থাকে, চেঞ্চৰে ডিটেক্ট কৰি লয়। তাৰপিছত কি হয়, ইয়াৰ ফলত যদি আমি তাত যদি হাতখন দিওঁ, কিবা অনুভৱ কৰে, চেঞ্চৰে সহায়ত তাক ডিটেক্ট কৰি পেলাই কি কৰে, তাৰ পানীটো অট'মেটিকেলি ওলাই আহে। তাত যদি হাতখন দিওঁ, অট'মেটিকেলি তাত পানী ওলাই আহিব। একো কৰিব নালাগে, একো চুইচ দিব নালাগে বা একো কৰিব নালাগে, জাষ্ট আমি যাব লাগে, হাতখন দিব লাগে। এইটো হৈছে ড্ৰায়াৰ, টোটো কোম্পানীয়ে হয় ড্ৰায়াৰ। তাত হাতখন দিলে কি হ'ব, আমাৰ হাতখন যেতিয়া আমি হাত ধুই আহিম, তাৰ পানীখিনি অট'মেটিকেলি শুকুৱাই দিব। গতিকে আজিকালি বহুত আপগ্ৰেড হৈছে। বহুত টেকন'লজিৰ যুগত টেকন'লজি যিমানে সৰু হৈ গৈ আছে, সিমানে মানুহৰ জীৱনটোৰ যিটো লাক্সাৰিয়াছ লাইফটোৰ চাহিদা বৃদ্ধি হৈ গৈ আছে। আজিকালি মানুহে কষ্ট কৰিব মন নকৰা হ'ল বা কষ্ট কৰিবৰ কোনো প্ৰয়োজন নাই। গতিকে মুঠৰ ওপৰত যাব লাগে, হাতখন দিব লাগে, পানীৰ হাত আপোনালোকৰ অট'মেটিকেলি হাত ধুই দিব। যেনে হাত ধুই পেলাই গৈ হাতখন ড্ৰায়াৰৰ ওচৰত হাতখন দি দিব লাগে, হাত শুকুৱাই দিব। এনেধৰণৰ আজিকালি সকলোৱে দেখিবলৈ পোৱা যায়। চিনেমা হলেই হওক বা শ্বপিং মল, সকলোতে দেখিব পোৱা যায় এনেধৰণৰ টেকন'লজি। তাজমহলত যিটো ইউজ কৰা হৈছিলে, তাত হাতখন দিলে হাত ধুই অট'মেটিকেলি পানী ওলায়। গতিকে এইটো বৰ্তমান এইবোৰ যিবোৰ ইলেক্ট্ৰনিক্সৰ বস্তু, অৰ্থাৎ ইয়াত চেঞ্চৰৰ সহায়ত এইবোৰ কৰা ইয়াত এইটো কাম হয়। গতিকে বন্ধুসকল গম পালে কেনেদৰে হয়, কিহৰ সহায়ত হয়, গতিকে চেঞ্চৰৰ সহায়ত। যদি ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ এই চেনেল তথা আসামিজ টেকন'জ্ঞান নামৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি এনেধৰণৰ টেকন'লজি ৰিলেটেড ভিডিঅ' অসমীয়াত জানিবৰ বাবে, অসমীয়াত পাবৰ বাবে। গতিকে ষ্টে ছেফ। ধন্যবাদ।